নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল পল্লৱী বৈশ্যতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বলো আজি আমি ঢেঁকীত পিঠাগুড়ি খুন্দিবলৈ যাওঁ। আজি আইতা আৰু মই ঢেঁকীত পিঠাগুড়ি খুন্দিম, আপোনালোক মোৰ লগতে আহক। ইতিমধ্যে আমি তিয়াই থোৱা চাউলখিনি উঠাই লৈছোঁ। এতিয়া আমি ঘৰৰ ঢেঁকীত এইখিনি খুন্দিম। আজিকালি আধুনিকতাৰ কাষতে ঢেঁকীটো ব্যৱহাৰ নোহোৱাই হৈছে বাৰু, কিন্তু আমি ব্যৱহাৰ কৰি আছোঁ এতিয়ালৈকে। Ini ama Aita. Atau dina to mil nasil. মানে মিল কথা কবাই নৰনে নাজানো। পিছে ধান কত বানছিলি? আমি ঢেঁকীত বানিছিলো। ঢেঁকীত বানো। ঢেঁকীতে ধান বানা? ঢেঁকীত বানো, বানি চাল কাঢ়ি ভাত বনাওঁ। বাপৰে, সেইবিলাক কৰি আছিলো। বানিছিলো আৰু চাল কাঢ়িছিলো, পিঠাগুড়ি খুন্দিছিলো, সান্দহগুড়ি খুন্দিছিলো, হালধি খুন্দিছিলো, চব ঢেঁকীতে? চব ঢেঁকীতে। আজিকালি ঢেঁকী নাই, আগতে আমাৰ ঢেঁকীতে চব বোলা পিঠাগুড়ি সান্দহগুড়া চব। ধান বানাৰ কাৰণে মিল নাছিল নেকি? তেতিয়া মিল নাই, কাৰেণ্টৰ মিল নাই, আৰু এই মিলো নাই ৰমাই নাছিলে। আমি ঢেঁকীতে মৰি আছিলো আৰু ৰাতিপুৱাৰ পৰা ৰাতি 3টা বজাৰ পৰা জ্বৰো, ৰাতি দিনত 10টা বজালৈ কিবা কৰি থাকোঁ। বা ভাত বনাব যাওঁ, অকলা মানুহ এনেকৈ থৈ ঢাকন মাৰি থৈ আকৌ ভাত ৰান্ধিব যাওঁ, গৰু গোবৰ মাটি পেলাওঁ, এইবিলাক কৰি থাকোঁ। হয় নেকি? পুৰা ঢেঁকীতে চব কাম আৰু চব ঢেঁকীতে। ধান বানোতে কিমান সময় লাগে ঢেঁকীত? 10টা বাজে বাৰে 12টা বাজে বাৰে ভাত বনাব যাওঁ নহয়। 10টা বজাত ভাত বনাব যাওঁ। কিমান ধান বানা? 100-200 ধান বানো। বানি এতিয়া আকৌ চাউল কাঢ়ি বানো, ফিডনা চাউল কাঢ়ো। উহা ধান না আলুৱা ধান? উহাও বানো, আলুৱাও বানো। তেতিয়া বৰ ধান আছিল, বৰ ধান মানে বৰ ধান। এতিয়া হ'ল হেৰি আইজং ৰঞ্জিত। তেতিয়া সেইবিলাক নাছিলে। বৰ ধান বানো, উহাও, শুকাওঁ। কষ্ট আছিলে পুৰা? কষ্ট আছিল। ঢেঁকীবা জুই থৈ আকৌ ভাত বনাব যাওঁ। ভাত বনাই খাই বৈ আকৌ ধুই পখালি আজৰি হৈ আকৌ ঢেঁকীত লাগো। মানুহ নাথাকে কোনো, অকলে অকলে কৰি থাকোঁ। আপোনালোকে গম পালে আগৰ দিনত ঢেঁকীতে চব কাম কৰা হৈছিলে, ঢেঁকীতে ধান বনোৱা হৈছিলে, ঢেঁকীতে চাউল ওলোৱা হৈছিলে, লগতে সৰিয়হ খুন্দাৰ পৰা আদি কৰি হালধি গুড়ি খুন্দালৈকে সকলো ঢেঁকীতে কৰা হৈছিলে। সেইকাৰণে আগৰ দিনৰ মানুহৰ বেমাৰ আজাৰবোৰো অলপ কম আছিল। যিহেতু ঢেঁকী দিয়াটো এটা ব্যায়াম হয়, গতিকে সেইটো ব্যায়াম মানুহৰ হৈয়ে আছিলে। এতিয়া আজিকালি যান্ত্ৰিকতাৰ যুগত পৰি মানুহৰ জিম যাব লগা অৱস্থা হৈছে। আগৰ দিনত জিমবোৰতো নাছিল, তথাপিও মানুহৰ বেমাৰ আজাৰবোৰ কম আছিল। আমিও সেইকাৰণে মাজে মাজে এইবোৰ পৰম্পৰা ৰক্ষা কৰি হ'লেও আমি কামবিলাক কৰি থাকিব লাগে। আমাৰ পিঠাগুড়ি খুন্দা হৈ গ'ল। এতিয়া আমি আপোনালোকক ঢেঁকীটোত কি কি অংশ থাকে সেই বিষয়ে দেখুৱাম। আহক, কি কি অংশ থাকে আমি চাওঁ। এইটো হৈছে খুৱলি। ইয়াতে চাউল ভৰাই দি পিঠাগুড়ি খুন্দা হয়, বা ধান চান ইয়াতে দি খুন্দা হয়। এইটো খুৱলি, আমাৰ ফালে এইটো পুখলি বুলি কয়। তাৰপিছত এইটো হৈছে ঢেঁকী থোৰা, এইটোৱে মেইন, এইটোৰ জৰিয়তে খোৱা। আৰু ইয়াতে এটা খুন্দিবলৈ সহজ হ'বৰ কাৰণে লোহাৰ এচটা লগাই থকা থাকে, পাতি এচটা খামা বুলি কয়। তাৰ এই খুটাযোৰ যে দেখিছে, এইযোৰ হৈছে কতৰা। ইয়াতে যিডাল শলা লগাই থকা থাকে এইডাল আখল শলা। আৰু ঢেঁকীটোৰ যিটো অংশত ভৰিখন দি থোৱা হয় এইটো বোলে ফিচা। আৰু এইটো হৈছে গোটেইটো হৈছে ঢেঁকী। আৰু ঢেঁকীটোৰ জোখ হৈছে এই কতৰাডালৰ পৰা এইফালে 5 ভৰি আৰু এইফালে 7 ভৰি। এয়া আমাৰ পিঠাগুড়ি খুন্দা হৈ গ'ল। আপোনালোকক ঢেঁকীৰ বিষয়েও জনালোঁ। আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে জনাব। যদিহে ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো যদি নতুনকৈ চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব।